2014 চনত প্ৰথমবাৰ মই এভাৰেষ্ট এক্সপেডিশ্যনত অংশগ্ৰহণ কৰিছিলোঁ। আচলতে মাউণ্টেইনিং কৰিবলৈ গ'লে মাদক দ্ৰব্যটো সেৱন কৰা হয়। অনিচ্ছা সত্ত্বেও আপুনি নিশা ধৰক 1-2 বজাত আপুনি ধৰক মানে টয়লেট যাবলগীয়া হ'ল, সেইখন কাম কৰা মানে সিমান সহজ কথা নহয় মানে, গম পাইছেনে? আজিৰ এই অতিথিৰ বিশেষ অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে এনে এজন ব্যক্তি, আপোনালোকৰ সকলোৰে পৰিচিত, 2016 বৰ্ষতে এভাৰেষ্ট আৰোহণ কৰা আমাৰ অসমৰ গৌৰৱ। এয়া আমাৰ মাজত উপস্থিত আছে নব কুমাৰ ফুকন দেৱক স্বাগতম জনাইছো আমাৰ এই অতিথিৰ এক বিশেষ অনুষ্ঠানলৈ। আপোনাৰ বহুমূলীয়া সময় যিহেতু আপুনি আমাক আজি দিলে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো, লগতে কৃতজ্ঞতাও জ্ঞাপন কৰিছো। আপুনি যিহেতু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ এই বিশেষ অনুষ্ঠান অতিথিত আপুনি আমাৰ অতিথি হিচাপে উপস্থিত হ'লহি। হয়, প্ৰথমে আপোনালোকৰ যি অতিথি চেনেল, সেই অতিথি চেনেলৰ সমূহ পৰিয়ালবৰ্গক মোৰ ফালৰ পৰাও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই চেনেললৈ মোক আজি নিমন্ত্ৰণ কৰি ৰাইজৰ আগত চিনাকি হ'বলৈ সুবিধা দিয়াৰ বাবে, গতিকে মই আপোনালোকৰ অতিথি পৰিয়ালবৰ্গ সকলোটিলৈ মোৰ ফালৰ পৰাও ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ অতিথিৰ দৰ্শকসকলে জানিব বিচাৰিব, আমাৰ এটি সৰু প্ৰশ্ন আপোনালৈ, নব কুমাৰ ফুকন হিচাপে আপুনি নিজকে কেনেকৈ পৰিচয় দিবলৈ বিচাৰিব? প্ৰথম কথা হ'ল, মই নব কুমাৰ ফুকন, মোৰ ঘৰ মৌদুমনি গাঁৱত অৰিজিনেল। বৰ্তমান মই চেপনৰ বাসিন্দা। একে আমি চৰাইদেউ জিলাৰ মানে মৌদুমনি গাঁও আৰু চেপন দুয়োটা অঞ্চলে চৰাইদেউ জিলাতে পৰে। আৰু মই কলেজ বা স্কুলীয়া জীৱনত মই এজন এথলেট হিচাপে মই নিজকে চিনাকি দিব বিচাৰিছিলোঁ। আৰু মই এথলেটিক্স খেলিছিলোঁ, মই জেভলিন থ্ৰ' কৰিছিলোঁ। আৰু তাৰপিছত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত মই চাকৰিত নিয়োজিত হৈছিলোঁ। আৰু তাৰপিছত মোৰ বাল্যকালৰ যি সপোন আছিলে, মই মাউণ্টেইনিয়াৰিং কৰা, মাউণ্ট এভাৰেষ্ট ক্লাইম কৰা যিটো সপোন আছিলে, সেই সপোনটো পিছত দৌৰিবলৈ যাওঁতে মই এজন মানে পৰ্বতাৰোহী হিচাপে নিজকে চিনাকি দিবলগীয়া হ'ল। গতিকে পৰ্বতাৰোহী হিচাপে পিছত আজি মই মোৰ চিনাকি দিবলৈ মই ভাল পাওঁ আৰু পৰ্বতাৰোহণটো ভাল পাওঁ। আচলতে সেইকাৰণে মই সেই বিষয়টোত মই বৰ্তমান বেছি সময় নিয়োজিত হৈ আছোঁ। হয় বাৰু, যিহেতু আমাৰ অতিথিৰ দৰ্শকসকলে জানিব পাইছে আমাৰ মাজত উপস্থিত আছে এনে এজন আচলতে আপুনি আমাৰ অসমৰ গৌৰৱ। আমি আপোনালোকৰ নিচিনা আচলতে ব্যক্তিক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। যিহেতু আমি জানিব পাৰিছোঁ আপুনি যিহেতু স্পৰ্টছ আৰু ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত কৰ্মৰত, তাৰ মাজতো আপোনাৰ যিহেতু চাকৰি আছে, ইমান ব্যস্ততাৰ মাজতো আপুনি এই মাউণ্ট এভাৰেষ্ট যিটো আৰোহণ কৰা আপোনাৰ যিটো সপোন, সেয়া বাস্তৱত পৰিণত কৰাত আপুনি কেনেকৈ প্ৰস্তুতি আৰম্ভ কৰিছে? আচলতে মোৰ যি মাউণ্ট এভাৰেষ্ট ক্লাইম কৰাৰ যি মোৰ পৰিকল্পনা আছিলে, সেই পৰিকল্পনা মোৰ একেবাৰে বাল্যকালৰ পৰাই আছিলে। আৰু মই যেনেকৈ মোৰ জীৱন আগবাঢ়ি গৈ আছিল, যিহেতুকে মই স্কুলীয়া এটা জীৱন পাৰ কৰিছিলোঁ, তাৰপিছত কলেজীয়া জীৱন পাৰ কৰিছিলোঁ, ঠিক তেনেদৰে মই মানে মোৰ যি মানে বাল্যকালৰ যি পৰিকল্পনা আছিলে, সকলোকেইটা দিনতে মই মানে সেই স্কুলীয়া জীৱন বা কলেজীয়া জীৱনতো মই মোৰ সপোনটো লগত লৈয়ে মই আগবাঢ়িছিলোঁ। আৰু সেইটো মোৰ হঠাতে লোৱা সিদ্ধান্ত নহয়। আচলতে মই প্ৰায় 5ম শ্ৰেণীমান পঢ়ি থকা অৱস্থাৰ পৰা মই মাউণ্টেইনিয়াৰিংটো মই বা এভাৰেষ্ট শৃংগ আৰোহণ কৰিম বুলি মই পৰিকল্পনা কৰিছিলোঁ। আৰু সেইমতেই মই প্ৰস্তুতি চলাই আহি মানে 2016 চনত মই কৃতকাৰ্যতা লাভ কৰিছিলোঁ। হয়, আচলতে আমি সকলোৱে সপোন দেখিব লাগে। এই নৱদে আচলতে 5ম শ্ৰেণীত থকাৰ পৰাই নিজৰ এটি সপোন ৰচিছিল, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা। আৰু যিহেতু তেখেতে 2016 চনত এই সপোন আচলতে দিঠকত পৰিণত কৰিলে, সেইকাৰণে আমি সকলোৱে সপোনৰ পম খেদি যাব লাগে। এইবাৰ আমি নৱদাৰ অকণমান ব্যক্তিগত জীৱনৰ কথা জানিব বিচাৰিম। আপোনাৰ পৰিয়ালৰ বিষয়ে আমাৰ দৰ্শকে জানিব বিচাৰিব। হয়, মোৰ পৰিয়াল মানে বৰ্তমান মোৰ মা আছে, দেউতা নাই, মোৰ ভাইটি এটা আৰু মোৰ 4জনী বাইদেউ আছিলে।
গোটেই 4 গৰাকী বিয়া হৈছে আৰু ইতিমধ্যে এগৰাকী ইহলীলা সম্বৰণ কৰিছে আৰু মোৰ পৰিয়াল ব্যক্তিগত পৰিয়াল বুলি ক'বলৈ গ'লে মোৰ পৰিবাৰ আছে মোৰ এটা ল'ৰা এজনী ছোৱালী সেয়া মই বৰ্তমান চেপনত থাকোঁ মোৰ পৰিয়ালটো লৈ আৰু মা ভাইটিহঁত মৌদুমনি গাঁৱত থাকে আপোনাৰ ল'ৰাই কি পঢ়ি আছে মোৰ ল'ৰা বৰ্তমান মৰাণ কলেজতে পঢ়ি আছে এইবাৰ ডিগ্ৰী লাষ্ট ইয়েৰ আৰু ছোৱালী মৰাণ সেন্ট জোচেফ হাই স্কুলত পঢ়ি আছে 5ম শ্ৰেণীত আমি আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা তেখেতসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছো এনে এজন পিতৃক আচলতে তেখেতসকলে পাইছে ধন্যবাদ আপুনি যেহেতু 2016 চনতে পৰ্বত আৰোহণ কৰিছিলে মাউণ্ট এভাৰেষ্ট তাৰ বাবে আপুনি কেনেদৰে প্ৰস্তুতি চলাইছিলে আমাৰ অতিথি দৰ্শকসকলে অকমান জানিব বিচাৰিব আপুনি হয় প্ৰস্তুতি বুলি ক'লে আচলতে মই যেহেতুকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ এজন কৰ্মচাৰী আৰু মই সদায় ফিল্ডতে মই ল'ৰা ছোৱালী বা খেলৰ যিকোনো অনুষ্ঠানতে মই ব্যস্ত থাকিবলগীয়া হয় ইয়াৰ উপৰি মই ব্যক্তিগতভাৱে মই মোৰ যি সপোন আছিলে সেই সপোন দিঠকত পৰিণত কৰিবৰ কাৰণে শাৰীৰিকভাৱে সুস্থ ৰাখিবৰ কাৰণে নিজকে মই নিৰ্দিষ্ট কিছুমান ধৰক মানে কাৰ্যসূচীত মই চলিছিলোঁ বা মানে প্ৰেক্টিছ কৰি চলিছিলোঁ আৰু সেই প্ৰেক্টিছ মই বহু দিনৰ পৰা মই চলি আছিলে যেতিয়াৰ পৰা মই সপোনটো দেখি আছিলোঁ তেতিয়াৰ পৰাই মানসিকভাৱে মই ধৰক কিছুমান বস্তু মই প্ৰিপেয়াৰ হৈছিলোঁ ফিজিকেলি মই প্ৰিপেয়াৰ হৈ আছিলোঁ গতিকে মই প্ৰস্তুতি বুলি ক'লে মাউণ্টেনিং বিশেষকৈ যেতিয়া এভাৰেষ্ট এক্সপিডিশ্যনলৈ মই যাবলৈ লৈছিলোঁ 2014 চনত প্ৰথমবাৰ মই এভাৰেষ্ট এক্সপিডিশ্যনত অংশগ্ৰহণ কৰিছিলোঁ তাৰ আগৰ পৰা মই নিৰ্দিষ্ট ধৰণৰ কিছুমান অনুশীলন মই মানে কৰিছিলোঁ মই পৰ্বতত ধৰক নিজকে শাৰীৰিকভাৱে সুস্থ ৰাখিবৰ কাৰণে মেণ্টেলি চাউণ্ড ৰাখিবৰ কাৰণে আৰু মানে সকলো ফালে ধৰক মানে ইম'চনেলি বেলেঞ্চড হ'বৰ কাৰণে আৰু যিহেতুকে পৰ্বতত অতি উচ্চতাত মানুহ গুচি যোৱা যায় তাত মানে ধৰক হাই অল্টিটিউডত কেনেকৈ নিজকে এডজাষ্ট কৰিব লাগে কেনেকৈ ধৰণে বডিটো এক্লেমেটাইজ কৰিব লাগে সেইবিলাক প্ৰেক্টিছে মই মানে কৰিছিলোঁ আৰু সেই মোৰ অনুশীলন যিটো সূচী আছিলে সেই অনুশীলন সূচীটো এনেকুৱা ধৰণৰ আছিলে মই একেলেথাৰে মানে 24 ঘণ্টা 36 ঘণ্টা মানে 48 ঘণ্টালৈকে খোজো কাঢ়িছিলোঁ সেইটো মানে দৈনন্দিন বিভিন্ন ধৰণৰ এটা মানে সূচী মই বনাই লৈছিলোঁ সেই অনুসৰি মই অনুশীলন চলাই গৈছিলোঁ আৰু শেষত মানে কি হ'ল কম অক্সিজেনত পৰ্বতৰ ওপৰত মানে হাই অল্টিটিউডত কম অক্সিজেনত চলিবৰ কাৰণে কিছুমান মই অনুশীলন কৰিছিলোঁ যেনে য়োগা আৰু মেডিটেশ্যন কৰিছিলোঁ সেইখিনি মানে কি হ'ল পৰ্বতৰ কাৰণে অতি উপযোগী আচলতে সেইকাৰণে হয় য়োগা আৰু মেডিটেশ্যন সেইবিলাকে মানে ধৰক তেনেকুৱা ধৰণৰ অনুশীলনে মই কৰিছিলোঁ আৰু আপোনাৰ খাদ্যাভাসৰ তালিকা বুলি ক'বলৈ গ'লে মই মানে ড্ৰাই ফ্ৰুটে মই মানে খাই আছিলোঁ আজিলৈকে খাই আছোঁ এতিয়া ধৰক আজি বহুত বছৰ হ'ল মই ধৰক ভাত নাই খোৱা বুলিয়ে ক'ব পাৰি মই অন্যান্য ফল মূল আৰু জুচ খাই মই ভাল পাওঁ মানে আৰু যিহেতুকে খাদ্যটো মানে কি হ'ল অলপ বেলেগ ধৰণৰ খাওঁ এইটো কাৰণে যিহেতুকে পৰ্বতত সকলোবিলাক মানে ধৰক খাবলৈ মন যোৱা বস্তু পোৱা নাযায় যিবিলাক বস্তু ধৰক বহু দিনলৈকে মানে অতি ঠাণ্ডাত ধৰক -50 -20 মানে খোৱাৰ উপযোগী হৈ থাকে আৰু সেইবিলাক বস্তু ধৰক পকেটতো কেতিয়াবা লৈ ফুৰিব পাৰি তেনেকুৱা বস্তুৱেই মানে খাবলৈ ভাল পাওঁ আৰু তাত যিহেতুকে সেইবিলাকে উপলব্ধ লৈ ফুৰিবলৈ সুবিধা হয় যে সেইকাৰণে ধৰক তেনেকুৱাবিলাক খাদ্যই মই খাই মানে খাওঁ আৰু পৰ্বতত সাধাৰণতে এইটো বাৰু হয় তাৰ মাজতে আপুনি যিহেতু এভাৰেষ্ট আৰোহণ কৰোঁতে আপোনাৰ বিভিন্ন অভিজ্ঞতা আপোনাৰ হৈছে তাৰে আমাৰ দৰ্শকসকলে জানিব বিচাৰিব এভাৰেষ্ট আৰোহণৰ অভিজ্ঞতা যদি আপুনি প্ৰশ্ন কৰে তেতিয়া চাওক মই 3টা প্ৰচেষ্টাত মই এভাৰেষ্ট মানে আৰোহণত সফলতা লাভ কৰিছোঁ যিটো আপুনি 2014 চনত মই প্ৰথমবাৰ মানে অংশগ্ৰহণ কৰিছিলোঁ এটা ইণ্টাৰনেশ্যনেল টিমৰ হৈ আৰু সেই বছৰত এটা এভালেঞ্চ হৈছিলে এভালেঞ্চ মানে বৰফৰ ধুমুহা হৈছিলে 2014 চনত বহুজন চেৰপা সেই ধুমুহাত মৰি গৈছিলে আমি বেছ কেম্প এৰিয়াত সেইকাৰণে কি হ'ল নেপাল গভৰ্ণমেণ্টে মানে তেখেতলোকে যেতিয়া প্ৰতিবাদ কৰিলে বাকী যিসকল জীয়াই আছিল ধৰক সেই প্ৰতিবাদ কৰাৰ কাৰণে যেতিয়া এক্সপিডিশ্যনবিলাক কেঞ্চেল হৈ গ'ল আমি ঘৰলৈ ঘূৰি আহিবলগীয়া হৈছিলে তাৰপিছত 2015 চনত মই আকৌ সেই একেটা ইণ্টাৰনেশ্যনেল টিমৰ হৈ মই এভাৰেষ্ট আৰোহণৰ অভিযানত অংশগ্ৰহণ কৰিছিলোঁ
15 চনতো নেপালত ভূমিকম্প হৈছিল, বহুত ডাঙৰ ভূমিকম্প হৈছিল, গোটেই বিশ্বই জানিছিলে। আৰু তেতিয়াও মই সেই এভাৰেষ্ট বেছ কেম্পতে আছিলোঁ সেইদিনাখনো, দুপৰীয়া 12 বজাত মানে ভূমিকম্পটো হৈছিলে। আৰু সেইবাৰ ভূমিকম্পৰ কাৰণে বাতিল হৈছিলে, দুবাৰ মানে বিফল হৈ ঘূৰি আহি তৃতীয়বাৰ মানে ধৰক 2016 চনত মই সফলতা লাভ কৰিছিলোঁ। আৰু এই 2016 চনৰ অভিজ্ঞতা বুলি যদি কোৱা যায়, এটা ভাল অভিজ্ঞতা, যিহেতুকে তেতিয়ালৈকে কণ্টিনিউ 2টা বছৰ মই এভাৰেষ্ট এক্সপিডিশ্যনত মই মানে অংশগ্ৰহণ কৰিছিলোঁ। মানে যি দুবাৰ মই ফেইলাৰ হৈছোঁ আৰু যিবাৰ ছাকচেছ হৈছোঁ সেইবাৰ 2016 চন। গতিকে তৃতীয়টো বছৰত মানে এই পৰ্বতত বিশেষ অসুবিধা অনুভৱ কৰা নাছিলোঁ আৰু। কাৰণ আপোনাৰ গৈ এটা মানে আপোনাৰ এক্সপিৰিয়েন্স হৈ গৈছিলে, যেটো কেনেকে কি কৰিব লাগিব, নহয় জানো? আমিতো ভাল অভিজ্ঞতাৰ বিষয়ে আপোনাৰ মুখৰ পৰা গম পালো। আমাৰ অতিথিৰ দৰ্শকসকলেও জানিব বিচাৰিব আপোনাৰ তিতা, যিটো ভাল বেয়া দুটা অভিজ্ঞতা বহুত আছে। পৰ্বতত সাধাৰণতে কি হ'ল, মিঠা তিতা এইবিলাক অভিজ্ঞতা দুয়োটাই থাকে। আৰু বহুত তেনেকুৱা ধৰণৰ তিতা অভিজ্ঞতা আছে, যিহেতুকে 2000 মানে তাত মানে এনেকুৱা কিছুমান মানে হেৰি হয়, মানে ধৰক কণ্ডিশ্যন হয়। এতিয়া ধৰক ইণ্টাৰনেশ্যনেলি এখন গ্ল'বেল এখন ভিলেজ টাইপত তাত মানে বেছ কেম্পটো মানে বনায়, গোটেই পৃথিৱী বিশ্বৰ বিভিন্ন দেশৰ মানুহে আহি তাত মানে পৰ্বত আৰোহণ কৰিবৰ কাৰণে বাহৰ পাতি থাকেহি। তাত মানে কি হ'ল, চাইনা মানুহবিলাকে আমাক মানে অলপ ইণ্ডিয়ান মানুহক ইমান মানে ভাল নাপায়, মানে চাইনা মানুহবিলাকে ভাল নাপায়। তেনেকুৱা ধৰণে তেনেকৈ এবাৰ চাইনা এটা টিমৰ লগত মানে অকণমান মনোমালিন্য হৈছিলে, মানে তেনেকুৱা হৈছে। আৰু মানে তিতা অভিজ্ঞতা, আটাইতকৈ ডাঙৰ এটা তিতা অভিজ্ঞতা আছে, মই যেতিয়া এভাৰেষ্টিঙত উপনীত হৈছিলোঁ, মানে খোজ পেলাইছিলোঁ, তাৰ ঠিক 5 মিনিট মানৰ পিছতে মোৰ শ্বেৰপাজনে মোক এৰি থৈ গুচি আহিলে। মানে তাৰমানে কি হ'ল, সেইটো এটা সাংঘাতিক মানে এটা কথা। আৰু যিহেতুকে সেই সময়ত তেওঁ আৰু ময়ে আছিলোঁ এভাৰেষ্ট সিংহৰ ওপৰত, কোনো মানুহ নাছিলে। কিন্তু মই মানে তেওঁৰ কথা মতে হ'ল কি, যে আমি যেতিয়া ফটো তুলিলোঁ, 9খন ফটো তুলিছোঁ, মই 8খন ফটো তেওঁ মোক উঠাইছে, আৰু মই এখন তেওঁৰ ফটোখন উঠাইছোঁ, মানে কেমেৰাটো লৈ পিনে। তেতিয়া মানে কি হ'ল, তেওঁৰ মতে হ'ল কি, যে যিহেতুকে ফটো তোলা পৰ্বটো সমাপ্ত হ'লেই আমি যিমান পাৰি সোনকালে নামি যাব লাগে। কিন্তু মই আকৌ সেইটো ভবা নাছিলোঁ। মই কমেও 30 বছৰমান এটা সপোন, 30 বছৰমান সপোনৰ পিছত দৌৰি সেই সপোনক মানে একেবাৰে কাষত পাই গ'লোঁ মই। তাৰপৰা সোনকালে নামি অহাৰ মোৰ মানে মন নাছিল, ইচ্ছা নাছিলে। তাৰপিছত তেওঁ মোক জবৰদস্তি নমাব বিচাৰিছিলে, কিন্তু মই তেওঁক লাষ্টত ধমকি দি পিনি গুচি আহিলোঁ। সি মানে মোক ক'লে যে তই মৰি থাক ইয়াতে, মই গুচি গ'লোঁ বুলি কৈ এৰি থৈ গুচি আহিলে। সেইটো এটা বিৰাট মানে সাংঘাতিক এটা ধৰক এটা মানে পৰিস্থিতি আৰু। মই নিজে অকলে আহিলোঁ, অকলে আহিছোঁ। কেইবাঠাইতো মই ডেড বডিৰ ওচৰতে ভাগৰত বহি ৰৈ দিছোঁ। 2-3 ঠাইত মই ডেড বডি আছে, যাওঁতেও পাইছোঁ সেইকেইটা ডেড বডি। আৰু সেই ডেড বডিকেইটা ওচৰতে মানুহে মানে বহিবলৈ ঠাই আছে, মানে ৰেষ্ট ল'বলৈ ঠাই আছে, কিন্তু কোনো মানুহ নাই ওচৰত। মই এতিয়া ওচৰতে বহি আছোঁ, উপায় নাই। তেনেকুৱা ধৰণৰ কথা। মানে সাহসীও হ'ব লাগিব, আচলতে হ'ব লাগিব। যিহেতু আমাৰ বহুত নতুন প্ৰজন্মৰ এনেকুৱা কিছুমান সপোন আচলতে নতুন প্ৰজন্মই আচলতে ধৰি ৰাখিছে। তেওঁলোকে যদি মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিম বুলি ভাবে, তেওঁলোকে কেনেধৰণৰ মানে প্ৰিপাৰেচন কৰিব লাগিব, প্ৰিপাৰেচন মানে চাওক, শাৰীৰিক প্ৰিপাৰেচনটো নিজে শাৰীৰিকভাৱে সুস্থ হ'বৰ কাৰণে প্ৰিপাৰেচনটো কৰিব লাগিবই। প্লাছ মানে হাই এল্টিটিউডত নিজকে কেনেকৈ খাপ খুৱাব পাৰিব ধৰক, আৰু কম খাই পিনি যি মানুহে অতি কষ্ট কাম কৰিব পৰা সেই তেনেকুৱা ধৰণৰ অনুশীলনবিলাক লাগিব। আৰু কোনোবা এজন মানুহে যদি আজিৰ যুগত যদি এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ যায়, তেওঁ মানে কি হ'ল, এটা বৃহৎ অৰ্থ মানে তাত প্ৰয়োজন হ'ব। কাৰণ কেলৈ এভাৰেষ্ট শৃংগ আৰোহণ কৰিবলৈ আজিৰ যুগত মানে আজিৰ দিনত একেবাৰে কম 30 লাখ টকা লাগিব। 30 লাখ টকা আপুনি যিকোনো মানে প্ৰাইভেট এজেঞ্চিক আপুনি জমা দিব লাগিব। সেই এজেঞ্চিয়ে এক্সপেডিশ্যনবিলাক মানে অৰ্গেনাইজ কৰে, আৰু নেপাল গভৰ্ণমেণ্টে সেই এক্সপেডিশ্যনৰ প্ৰতিজন মেম্বাৰৰ কাৰণে পাৰ্মিট ইছ্যু কৰে। এখন পাৰ্মিট আজিৰ দিনত 15 লাখ টকা। সেই 30 লাখ টকাৰ ভিতৰতে 15 লাখ টকা পাৰ্মিটত যায়গৈ। বাকীখিনি তেওঁ খোৱা বোৱা, তেখেতৰ থকা মানে এণ্টায়াৰ গোটেই এক্সপেডিশ্যনটোৰ মানে যিটো সময় তেওঁ পৰ্বতত থাকিব, এজন শ্বেৰপাৰ পৰা আদি কৰি তেখেতৰ কাৰণে টেণ্টৰ পৰা আদি কৰি সকলোবিলাক বস্তু তেওঁ সেইবিলাক সেই 15 লাখ, বাকী
মানে 15 লাখ টকাতে তেওঁ মানে সুবিধাখন পাব সেই 15 লাখ টকা যেটো আপুনি মানে জমা দি সেই 15 লাখ টকা 30 লাখ টকা ভিতৰে 15 লাখ টকা পাৰমিটত যায় বাকি 15 লাখ টকা বাকিখিনি এই মানে প্ৰবৰ্তনে জনৰ উতে এমাহতো সম্ভৱ হেতু মানে এতিয়া যিখিনি যাব তেওঁলোকৰ এমাউন্ট নেকি আপোনালোক আমি যাওতো একে আছে আপোনালোক যাওতো একে আছে আসলে বহুত অৰ্থৰ প্ৰয়োজন হয় হেতুটো ধৰক অকল মানে এক্সপেডিশন কষ্ট প্ৰাইস মানে আপোনাৰ পাৰ্সোনাল ইকুইপমেন্ট আছে যদি আপুনি পাৰ্সোনাল ইকুইপমেন্ট গুটেখিনি কিনে মিনিমাম 11 লাখ টকা মানে আপোনাক দৰকাৰ হ'ব মানে ড্ৰেছ জুতাৰ পৰা মানে ড্ৰেছৰ পৰা টুপি সুপি সব লগাই মেলি গতিকে গুটে এক্সপেডিশনটো একচুয়ালি বহুত এক্সপেন্সিভ মানে মিনিমাম 40 লাখৰ তলত এজন মানুহে এভাৰেজ সিংহ আৰোহণ কৰিবলৈ নোযোৱাই ভাল কিন্তু তাৰো কিছুমান কথা আছে 30 লাখ টকা যদি তেখেতে এজেন্সিক জমা দিয়ে কিন্তু যিমানখিনি কাপোৰ যে মই এতিয়া কৈছো 11-12 লাখ টকা লয় বুলি সেইবিলাক বস্তু তাত ভাড়ালে পোৱা যায় জেকেট ভাড়ালে পোৱা যায় জুতা ভাড়ালে পোৱা যায় একদম ব্র্যান্ড নিউ মানে আপোনাক শোৰুমৰ পৰাই দি দিব কিন্তু আপুনি যেতিয়া পৰবৰ্তী ঘূৰি আহিব আখিনি তাত আকৌ জমা দি থৈ আহিব লাগিব যেহেতু আমাৰ অতিথি দৰ্শকসকলে বহু কথাই জানিব পাৰিছে যিসকলে নতুনকৈ পৰিকল্পনা কৰি আছে বা আমাৰ নতুন প্ৰজন্মই যদি ভাবি আছে মাউন্ট এভাৰেষ্ট আৰোহণ কৰাৰ কথা তেতিয়া হলে আমাৰ নব কুমাৰ দাই যিখিনি কথা কৈছে এইখিনি আপোনালোকে ভিডিওটো স্কিপ নকৰি মনোযোগেৰে শুনিলে আসলতে আপোনালোকৰ লাভৱান হ'ব যেহেতু আমি জানিব পাৰিছো আপোনাৰ বহুত অৰ্থৰ প্ৰয়োজন হৈছিল এনেদৰে আপুনি যেটো মাউন্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ গৈছিল আপোনাৰ পৰিয়ালৰ আপোনাক কেনে ধৰণে সহায় কৰিছিল পৰিয়ালৰ মই আসলতে মই চাকৰি কৰা আগৰ পৰাই মই চাকৰিত সোমাইছো 98 তে সোমাইছিলো কিন্তু মই এতিয়া যেটো চাকৰিত আছো মই হেতু আগতো মই বেলেগ কেবাটা চাকৰিত মই সোমাইছিলো আৰু মই যেতিয়া কলেজত পঢ়ি আছিলো তেতিয়াও মই ব্যৱসায় কৰিছিলো আৰু ফাইনালি 2006 চনৰ পৰা মই মানে কি হল ব্যৱসায়টোত একদম ভাল ধৰণে মনোনিৱেশ দিবলৈ বাধ্য হৈ গলো যেহেতুকে বয়স হৈ আহিছে চাওক আৰু এতিয়া এভাৰেজ সিংহলৈ যাবলৈ যেহেতু ইমান টকা পইচাৰ প্ৰয়োজন হয় গতিকে মই চাকৰি পইচা কিটা ঘৰ চলিবলৈ হয়গে কিন্তু মই ব্যৱসায়টো অকল মাউন্টেনিং কৰিম বুলিয়ে মই মানে ব্যৱসায় কৰিছিলো আৰু আজিও সেই ব্যৱসায় অব্যাহত আছে মানে যেটো ব্যৱসায় কৰি আছে মই ব্যৱসায় মানে একচুয়ালি মোৰ গাড়ী ব্যৱসায় আছিল মই 2006 চনতে কিনিছিলো মানে এক্সকেভেটৰ যেটো মানে কিনি মেলি ব্যৱসায় কৰিছিলো মানে সেই ব্যৱসায়টো যেটো লাগিব আপোনাৰ ইমান বৰ অৰ্থৰ যেহেতু প্ৰয়োজন আৰু পৰিয়ালৰ সহায়টো যথেষ্ট লাগিব পৰিয়ালৰ সহায় চক মানসিকভাৱে পৰিয়ালে মোক সদায় উৎসাহ দি আহিছে আৰু অন্যভাৱে আৰ্থিকভাৱে সহায় কৰিবলৈ আমাৰ পৰিয়ালটো ইমান ধৰণৰ ধৰক আৰ্থিকভাৱে সচ্ছলও নহয় খাই বৈ আছে আৰু গাঁৱলীয়া মানুহ গতিকে যি কৰিছিলো নিজে গোটাইছিলো আৰু যি খৰচ কৰিলো নিজৰ পইচাই খৰচ কৰিলো কাৰণে আজিও হিমান দুখ নালাগে হাঁহি ফুৰ্তিয়ে কথা মানে আপোনাৰ অৰ্থ আপোনাৰ খৰচ হলো আপোনাৰ সপোন আসলতে দি থকা পৰিণত হল হেতুহে ডাঙৰ কথা আৰু এখিনতে আমি জানিব বিচাৰিম যেহেতু আমাৰ গভৰ্ণমেন্ট আছে আমাৰ চৰকাৰ আছে চৰকাৰৰ ফালৰ পৰা আপোনালোকক কিবা এনেকা সুবিধা কৰি দিছিল নেকি আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে আপোনালোকৰ যিবিলাক সুন্দৰ আসলতে এটা পদক্ষেপ এবিলাকত আপোনালোকৰ এটা টিম ওয়াইজ থাকে সকে এটো টিম থাকে আপোনাৰ লগতে আমাৰ অসমৰ আৰু আছে অসমৰ নাই আমাৰ মোৰ টিমটো এটা ইন্টাৰনেশনাল টিম হৈছিল আমি প্ৰথম 9খন দেশৰ আমি 14 জন আছিলো তাৰ পিছত মানে এভাৰেষ্ট সিংহ আৰোহণ কৰিবলৈ আমি যাওতে দুবাৰ গোটেইখিনি টিম একেলগতে আছিল 2014 চনত খালি আমাৰ 5 জন মানুহ মৰি গল এভাৰেষ্ট সমীপতে মৰি লাগে হয় নেকি তাৰ পৰা মানে 14 জনৰ পৰা 5টা কমি 9 জন হল আকৌ লগ লাগে আমি এটা 7খন দেশৰ এতিয়া 12টা আছো 12টা আছে আমি এতিয়া যিখিনি এক্সপেডিশন আমি কৰি আছো এতিয়া যেহেতু মই 7 সামিট কৰি আছো যে গতিকে এতিয়া হে 7খন দেশৰ আমি 12টা একেলগ হৈ এতিয়া এক্সপেডিশন বিলাক চলাই আছো আৰু মই যে এতিয়া অকমান আগতে আপোনাক খুদিছিলে মানে আমাৰ চৰকাৰৰ কিবা সুবিধা দিয়ে নেকি চৰকাৰ মানে চাওক মই যেহেতু অসম চৰকাৰৰ এজন কৰ্মচাৰী হয় ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কৰ্মচাৰী আৰু চৰকাৰে সুবিধা নাই দিয়া বুলি ক'ব নোৱাৰো যেহেতুকে মোক মাউন্টেনিং কৰিবলৈ আজি ধৰক পৃথিৱী বিভিন্ন প্ৰান্তত ঘূৰিলো মাউন্টেনিংৰ উদ্দেশ্যে চৰকাৰে মোক ডিপাৰ্টমেন্টে মোক ছুটি যেহেতু প্ৰদান কৰে আৰু এতিয়া মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে 2001 চনত মোক যেতিয়া এলব্ৰুছ আৰোহণ কৰিবলৈ গৈছিলো ৰাছিয়া তেখেতে সহায় কৰিছিলে বিমল বৰাদেৱে সহায় কৰিছিলে
আৰু আমাৰ স্থানীয় আমাৰ বিধায়ক তথা মন্ত্ৰী যোগেন মোহন আছে তেখেত মোৰ একেবাৰে ঘৰুৱা এটা হেৰি সম্বন্ধীয় ব্যক্তি তেখেতলোকে মোক সহায় কৰিছিলে আৰু 2022 চনতো ঠিক তেনেধৰণে মই যেতিয়া মই আৰ্জেণ্টিনা গৈছিলোঁ তেতিয়া মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মোক অহা যোৱা খৰচটো দিছিলে তাৰপিছত অসম চৰকাৰৰ পৰা সেয়াই মানে তেখেতলোকৰ পৰা মই অন্য ধৰণে একো বিচৰা নাই খালি মোক ছুটিটো যে দিছে সেইটোৱে তেখেতলোকক মই আৰু তথাপিও আপোনালোকৰ কিবা কিবি এনেকুৱা সুবিধাৰ কিবা প্ৰয়োজন হয় নেকি আমাৰ চৰকাৰৰ ফালৰ পৰা যদি কিবা কৰি দিব সুবিধা মানে ধৰক এতিয়ালৈকে তেনেকুৱা ধৰণৰ মানে কথা মই ভবা নাই সুবিধা মই বিচাৰি যে কিবা এটা পাইছে যিহেতুকে মই চাকৰিত মই নিয়োজিত হৈ আছো গতিকে মই অন্য ধৰণৰ সুবিধা মই বিচৰাও নাই মই খালি ছুটিটো দিলেই মই যথেষ্ট বুলি ভাবোঁ আৰু কেনেবাকৈ যদি ক'ৰবাত যাব সময়ত যদি টিকেটৰ ব্যৱস্থা কৰি দিয়ে মই আনন্দিত হওঁ মানে হয় কাৰণ ইমান এটা ডাঙৰ পদক্ষেপটো অকলে লোৱাটো বৰ এটা মানে উজু কথা নহয় আচলতে এনেকুৱা হৈ যায় যি কি নহওক আপোনাৰ যাত্ৰা সদায় অব্যাহত থাকক তাৰে আমি সদায় আপুনি সুস্বাস্থ্য অধিকাৰী হৈ থাকক তাৰে কামনা কৰিছোঁ যিহেতু আপুনি ইমান আজি এতিয়া আপোনাৰ নতুনকৈ কিবা পৰিকল্পনা আছে নেকি মোৰ পৰিকল্পনা আছে মই এতিয়া 7 সামিট কৰি আছো 7 সামিট মানে 7 হাইয়েষ্ট পিক অফ 7 কন্টিনেন্ট তাৰমানে 7 আমাৰ বিশ্বখনৰ 7খন কন্টিনেন্ট আছে সেই 7খন কন্টিনেন্টৰ হাইয়েষ্ট যিকেইটা পিক আছে প্ৰতিখন কন্টিনেন্টৰ হাইয়েষ্ট পিক যিজনে বগায় সেই তাক 7 সামিট বুলি কোৱা যায় মানে এতিয়া অলৰেডি অতিক্ৰম কৰি আছে নেকি হয় হয় মই 5খন অলৰেডি বগাইছো মই প্ৰথম মই আফ্ৰিকা কিলিমাঞ্জাৰো বগাইছো 2015 চনত আৰু 2016 চনত মই মাউণ্ট এভাৰেষ্ট বগাইছো 21 চনত বগাইছো ৰাছিয়াৰ যেটো ইউৰোপৰ হাইয়েষ্ট পিক এলব্ৰুছ বগাইছো 22 চনত বগাইছো সাউথ আমেৰিকাৰ হাইয়েষ্ট পিক আৰ্জেণ্টিনাত আছে হেতু মই একাংকাগুৱা বগাইছো 24 চনত ৰিসেন্টলি এই ইণ্ডোনেছিয়াত যেটো আছে কাস্টেন্স পিৰামিড মই বগাই আহিছো 24 চনৰ অক্টোবৰ মাহত আৰু এটা 25 চনৰ এতিয়া জুন মাহত মই যোৱাৰ পৰিকল্পনা কৰিছো আৰু ডিসেম্বৰত এটা 2025 জুনত এটা আছে 2025 ডিসেম্বৰ জুনত এটা আছে ডিসেম্বৰত এটা আছে তাৰ কাৰণে আপুনি একদম প্ৰিপাৰেচন চলাই আছো মানে মানসিকভাৱেও একেবাৰে মানে প্ৰস্তুতি চলি আছে শাৰীৰিকভাৱে প্ৰস্তুতি সফলে প্ৰস্তুতি চলি আছে খালি আপোনালোকৰ আশীৰ্বাদ লাগিব আপোনালোকে যদি আশীৰ্বাদ কৰে মই গোটেই অসমবাসীৰ আশীৰ্বাদ আছে আচলতে আপোনাৰ লগত ঠিকে আছে ধন্যবাদ সকলো আশীৰ্বাদ লাগিবই মোৰ পিছফালে থকা সেই আশীৰ্বাদখিনিয়ে মোৰ জোৰ সেইটো বাৰু হয় আশীৰ্বাদ লাগিব আৰু আপোনাৰ যিহেতু ইমান কষ্ট আপুনি কষ্ট কৰিব আপুনি এখাৰ কথা কৈছিলে আপুনি ভাত আচলতে ভাত নেখাও বুলি ক'লেও বেয়া নহয় বুলি কৈছিলে সঁচাকে আপুনি ভাত নাখায় নেকি আচলতে কথাটো কি মই যদি আপোনালোকক ক'ব বিচাৰো যে আমি আচলতে খাদ্যটো আচলতে একচুৱেলি দৰৱৰ দৰেহে আমি খাব লাগে আমি এতিয়া ডক্টৰ এজনে যদি আমাক দৰৱ খাবলৈ এখন প্ৰেছক্ৰাইব কৰে দুটামান দৰৱ যে ৰাতিপুৱা এবাৰ খাব গধূলি এবাৰ খাব খোৱাৰ আগত বা হোৱাৰ আগত খাব বুলি কৈ পঠায় আমিতো সেইমতে খাওঁ কেতিয়াও আপুনি এতিয়া ধৰক মই যদি এতিয়া ধৰক দৰৱটো কিবা এটা দৰৱ মই খাইছো ঔষধটা খাইছো মই কাৰোবাৰ ঘৰলৈ গ'লে যদি মোক সেইটো ঔষধে দি দিয়ে যে তই এইটো ঔষধ খাই আছ ঔষধটো মোৰ এইটো আছে খা বুলি ক'লে আমি যিহেতুকে নাখাওঁ যিহেতু ৰাতিপুৱা মই টাইম টেবুল মেইনটেইন কৰি খাইছো বা আকৌ গধূলি হোৱা আগমুহূৰ্তত খাম যে কিন্তু আমি খাদ্যটো আচলতে তেনেকে খোৱা উচিত নহ'লে মানে কি হ'ব এদিন মানে এই ঔষধবিলাক মানে খাদ্যৰ মানে দৰে খাবলগীয়া হৈ যায় মানে গতিকে মই সকলোকে এইটো কথাই আহ্বান জনাম যে আমি খাদ্য তালিকাখন সঁচাকৈ মানে বৰ মানে একদম মানে অতি জৰুৰী নিচিনা ডক্টৰৰ প্ৰেছক্ৰিপশ্যন মতে যেনেকৈ আমি দৰৱ এটা খাওঁ আমাৰ খাদ্যটো আমি তেনেকৈ ধৰণে খাব লাগে মানে মই সেইটো কথা কিন্তু আজিকালি যুগত আচলতে আমি হেল্থ কনচিয়াছ হোৱাটো বহুত বেছি দৰকাৰী যিহেতু আমাৰ বেমাৰ এইবিলাক ইত্যাদি বহুত বেছি বাঢ়িছে সেইকাৰণে আপোনাৰ আচলতে কথাকেইটা আমি খুব গুৰুত্ব সহকাৰে ল'ব লাগে যিহেতু আমাৰ নতুন প্ৰজন্মই স্পৰ্টছৰ ক্ষেত্ৰখনত বহুতভাৱে জড়িত হৈ আছে তেওঁলোকৰ কাৰণে এইখিনি আচলতে খুব লক্ষণীয় এটা বিষয় নহয় জানো আৰু আপুনি যেহেতু স্পৰ্টছৰ লগতো জড়িত হৈ আছে আপুনি আৰু বেলেগ কিবা খেলৰ লগত জড়িত নেকি খেলৰ মানে মইতো কৈছিলো ইতিমধ্যে যে মই জেভলিন থ্ৰ' কৰিছিলো কলেজ পঢ়া অৱস্থাত যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ যাওঁ তাতো মই জেভলিন থ্ৰ' কৰিছিলো তেতিয়া মই জেভলিন থ্ৰ' কৰি আছিলো এথলেটিক্সটো মই ভাল পাওঁ মানে কিন্তু মই ফাইনেলি যিহেতুকে মই প্ৰৱৰ্তন কৰিব লাগিব যে সেইকাৰণে মানে ধৰক এথলেটিক্সটোত অকণমান ধৰক
পিছত এৰিবলগীয়া হৈছিলে আৰু নিৰ্দিষ্ট বয়স পাৰ হৈ যোৱাৰ পিছত এথলেটিক্স জগতত মানে ধৰক সিমান সুনাম কৰিবলৈ মানুহ সক্ষম নহয় যিহেতুকে এজন গ্ৰেজুৱেট এটা ল'ৰা মানে গ্ৰেজুৱেশ্যন লোৱাৰ মানে আপুনি ধৰক 20-21 বছৰ 22 বছৰ হৈ যায় তাৰপিছত ধৰক আমি সিমান এটা পাৰফৰ্মেঞ্চ আমি আশা কৰিব নোৱাৰোঁ তাৰমানে কাৰণ কেলে মানুহৰ এটা বয়সৰ সীমাবদ্ধতা আছে মানে এটা এজ গ্ৰুপ আছে ধৰক 13 পৰা 19 বছৰৰ ভিতৰতে আপুনি হাইয়েষ্ট পাৰফৰ্মেঞ্চ দেখাব পাৰে ক'ৰবাত দুই এটা ব্যতিক্ৰম হয় বাৰু কিন্তু তথাপিও এজন আমি ছাত্ৰ-ছাত্ৰী ছোৱালীয়ে হওক বা ল'ৰাই হওক আমি হাইয়েষ্ট পাৰফৰ্মেঞ্চটো আমি 13 to 19 ইয়াৰ্ছৰ ভিতৰতে আমি আশা কৰিব পাৰোঁ হয় 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 আপোনাৰ যেটো 25 চনত জুনত যেটো আপুনি এটা পৰিকল্পনা লৈছে তাৰ কাৰণে আপুনি মানে এতিয়াৰ পৰা প্ৰস্তুতি চলাই আছে কিন্তু আপুনি ঘৰখনৰ পৰা মানে কেতিয়া হেতুলে ওলাই যাব লাগে আছে নহয় এটো ধৰক আপুনি সময় নিজে উলিয়াবলগীয়া হয় ঘৰত এতিয়া ধৰক মই চাকৰিও কৰিবলগীয়া হয় ডিউটি কৰিবলগীয়া হয় তাৰপিছত মানে দিনটো বেছিভাগ সময় মই অকল হেবিলাকতে ব্যস্ত থাকো এতিয়া ধৰক সময় পালে মই 24 আৱাৰ্ছ মই ফিট থকাটো বিচাৰো মই কিয় মোৰ কোনো টাইম টেবুল নাই মোক ভাত খাইবলৈ হুম তাৰপিছত আকৌ প্ৰেক্টিছলৈ যাম মইতো আৰু ঘৰৰ কামো আছে নহয় ঘৰতে বাই ভনীৰ পৰা আদি কৰি গোটেই মা আছে ভাইটি আছে গোটেইখনকৈ মই কিবা এটা সময় দিবলগীয়া হয় গতিকে মই মানে কি 24 আৱাৰ্ছ ফিট থাকিবৰ কাৰণে যেতিয়াই মই মন যায় তেতিয়াই মই প্ৰেক্টিছত গুচি যাওঁ মোৰ কোনো টাইম টেবুল নাই মানে আৰু এতিয়া ধৰক এতিয়া মই যেহেতুকে এণ্টাৰ্কটিকা গৈ আছো এণ্টাৰ্কটিকা যোৱাৰ কাৰণে মই এতিয়া ঘড়ী চাই ঘড়ী চাইহে মানে উঠো কিন্তু মোৰ কোনো দিন ৰাতি তেনেকুৱা ধৰণৰ কোনো মোৰ ডিফাৰেন্স মই এতিয়া মানে সেই বস্তুটো ডিফাৰেন্স নাইকিয়া কৰিব বিচাৰিছো যেহেতুকে য'ত এণ্টাৰ্কটিকাত যাম মই তাত 6 দিন দিনেই হৈ থাকিব গতিকে দিনৰ অৱস্থাত তালৈ যাম যেতিয়া মইতো ঘড়ীটো চাই শুব লাগিব বা ৰেষ্ট ল'ব লাগিব গতিকে মই দিন ৰাতটো মোৰ এতিয়া বিশেষ মানে হেৰি মানে পাৰ্থক্য মই কৰিব বিচৰা নাই মানে আপুনি জুনত যাব নহয় জানো জুনত যাম হয় জুনত আকৌ নেক্সট অসমলৈ কেতিয়া আকৌ ঘূৰি আহিব জুনত যাম মোৰ 24 দিনৰ প্ৰগ্ৰাম 24 দিন জুনত যাম যে 24 দিনৰ প্ৰগ্ৰাম এক্সপিডিশনটো 24 দিনৰ হ'ব ঘৰ আহি পাওঁতে এমাহ মানত পাই যাম এমাহ মান লাগে আপোনাৰ যেটো পদক্ষেপ তাতটো আপোনাৰ পৰিয়ালে আপোনাক বহুত ধৰণে সহায় কৰিছে আচলতে আপুনি ইমান দূৰণিলৈ আঁতৰি যায় অলপ দিনৰ বাবে তাত আপোনাৰ ঘৰখনৰ মানুহ আসলে কেনেকৈ ঘৰখন মেনেজ কৰে আপোনাৰ বৌ বুলিয়ে কৈছো মই তেখেতে আসলে দুটা ল'ৰা ছোৱালী আছে তাহাতক লৈ আসলে ঘৰখন কেনেকৈ আগুৱাই নিয়ে আপুনি যেহেতু খুব ব্যস্ত থাকে হয় নহয় আসলে কি হল যেহেতুকে পৰ্বতাৰোহণ কৰিবলৈ গ'লে পৰ্বতলৈ যাবই লাগিব যেহেতুকে সেই সিংহটোতো তাত আছে না ঘৰটো নাই গতিকে তালৈ মই যাবই লাগিব আৰু ঘৰৰ মানুহখিনি এইটো বস্তু সহ্য কৰিব পাৰিবই লাগিব যে মাউণ্টেনলৈ গৈছে যেতিয়া খালি এটা বস্তু কনফিডেন্টলি থকা ভাল যে আকৌ ঘূৰি আহিব গতিকে মানে সেইটো তেখেতলোকৰ বিশ্বাসত থাকিব লাগিব ল'ব লাগিব বিশ্বাসত আৰু ভগৱানৰ ওপৰতো সেইটো বিশ্বাস ৰাখিব লাগিব আৰু মাউণ্টেনতো যেহেতুকে গৈছো কষ্ট কৰিবলৈ গৈছো আৰু পৰাপক্ষত মানে কি হ'ল আমি সেই মাউণ্টেনিং কৰি থাকোঁতে ঘৰখনলৈ মনত আমি নেপেলাওঁ ঘৰত মানে ঘৰত যেনেকৈ যি আছে তেওঁলোকে সকলোৱে কুশলে আছে বুলিয়ে আমি ভাবোঁ গতিকে আৰু তাৰ পৰা মনত পেলাই লাভো নাই আচলতে যেহেতুকে কিবা এটা হ'লে আমি যেনেকৈ পটককৈ আহি ইয়ালৈ আহি পিনি ধৰক একো ধৰণৰ সহায় কৰিব নোৱাৰোঁ গতিকে আমি সেই কথাটো ঘৰত কৈয়ে যাওঁ যে ঘৰৰ কিবা অসুবিধা হ'লেও আমাক জনাব নোৱাৰিব মানে আমাৰহে কিবা প্ৰব্লেম হ'লে আমি কম তেনেকুৱা ধৰণৰ মানে অকমান মানে এটা ধৰক নিজৰ কথাটোতে মানে বেছি গুৰুত্ব দি মানে বাকীবিলাকক পিঠি দিবলগীয়া হৈ যায় সেইকেইটা দিনৰ বাবে আমি যেহেতু গম পাওঁ আপুনি স্পৰ্টছৰ ক্ষেত্ৰখনৰ লগতে জড়িত আপুনি মানে স্পৰ্টছৰ বেলেগ দিশ আসলে আপুনি সিলেক্ট নকৰি এই মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা এটো আপোনাৰ মানে কেনেকৈ মনলৈ আহিলে কথাটো আসলে চাওক মাউণ্টেনিয়াৰিংটো আকৰ্ষণ হোৱা এটা কথা আছে মই যেহেতুকে ইতিমধ্যে কৈছো যে মই এভাৰেষ্ট শৃংগ আৰোহণ কৰাটো মোৰ বাল্যকালৰ এটা সপোন আছিলে আৰু এটা কথা হ'ল কি মই প্ৰকৃতিক ভাল পাওঁ মানে মই প্ৰকৃতিক ভাল পাওঁ আৰু প্ৰকৃতিক ভাল পাওঁ কাৰণেই মই সেই প্ৰকৃতিৰ লগত নিজে একাত্ম হ'ব বিচাৰোঁ আৰু মানুহক এটা মেছেজ দিব বিচাৰোঁ যে মাউণ্টেনাৰ এজনে যেহেতু মাউণ্টেনলৈ যেতিয়া যায় তেওঁ মানে প্ৰকৃতিক মানে অলপো মানে ধৰক মানে এটা বেয়া পৰ্যায়লৈ মানে হাৰ্ম কৰিব পৰা ধৰক কোনো কাম নকৰে তাৰমানে আৰু সেই মেছেজটো দিব বিচাৰোঁ
যেটো প্ৰকৃতিক ভাল পালেহে মাউণ্টেইনক ভাল পালেহে মানে মাউণ্টেইনিং কৰিবলৈ যাব ধৰক আৰু আমি প্ৰথম কথা হ'ল কি আমাৰ গোটেই আমাৰ মানে পাৰিপাৰ্শ্বিকতাটো গোটেই আমাৰ প্ৰকৃতিৰ ওপৰত মানে ডিপেণ্ড কৰে মানুহে সেইকাৰণে মানে কি হ'ল প্ৰকৃতিক ভাল পোৱাৰ কাৰণেহে মই মানে সেই প্ৰাকৃতিকভাৱে মানে কি হ'ল নিজকে মানে কেনেকে ধৰণে ধৰক মানে তাত মানে একেবাৰে ধৰক এটা প্ৰতিকূল পৰিৱেশতো এজন মানুহ জীয়াই থাকিবলৈ হ'লে ধৰক জীয়াই থাকিব লাগে যে আৰু সেই জীয়াই থাকিবলৈ হ'লে যে প্ৰকৃতিয়ে আপোনাক সহায় কৰিব লাগিব সেই কথাটোৰ কাৰণে মই মানে প্ৰদৰ্শন কৰিবলৈ যাওঁ মানে এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছো আমি আসলে কোৱা শুনিছো যে দূৰৰ পাহাৰ দেখিবলৈ বৰ ধুনীয়া আসলে ওচৰত কেনেকুৱা আপুনি তো একেবাৰে ওচৰৰ পৰা দেখিছে মানে চক আমি যিমানবিলাক মাউণ্টেইন বগাবলৈ গৈছো এতিয়ালৈকে এইবিলাক মানে আমি যেহেতুকে শৃংগবিলাকলৈ যাওঁ যে সেইকাৰণে নিৰ্দিষ্ট মানে সীমা অতিক্ৰম কৰাৰ পিছত আপুনি গছ-গছনি বা তেনেকুৱা ধৰণৰ বস্তু একোৱেই নাপায় বাৰু কিছু কিছু মাউণ্টেইনত আপুনি পাথৰহে পাব কিছু মেক্সিমাম মাউণ্টেইনত আপুনি বৰফে পাব কিন্তু সেই বৰফবিলাকো যে আজি আমি এই মানে পৃথিৱীত কৰা কিছুমান মানে দুষ্কৰ্মৰ কাৰণে যে বৰফো যে গলিবলৈ ধৰিছে ধৰক ৱাৰ্মিঙৰ কাৰণে ধৰক মানে গ্লোবেল ৱাৰ্মিংটো হৈছে আমাৰ মানুহে মানে কৰা এটা বেয়া পৰিণামৰ কাৰণে ধৰক ৱাৰ্মিংটো হৈছে আৰু তাৰ বাবে যে বৰফ গলিবলৈ গৈছে সেইবিলাক মেছেজ আচলতে আমি আমাৰ জনসাধাৰণক দিয়া প্ৰয়োজন হৈ গৈছে যেহেতুকে এনেকে যদি বৰফ গলি বা প্ৰকৃতি যদি এনেকে ধ্বংস হ'বলৈ গৈ থাকে তেতিয়া এদিন ধৰক মানুহৰ এই পৃথিৱীত জীয়াই থকা মানে উপযোগী হৈ নাথাকিব এই পৃথিৱীখন গতিকে মাউণ্টেইনিং কৰিবলৈ গৈ আমি সেইটো মেছেজ আমি জনসাধাৰণক দিব বিচাৰোঁ আৰু যিহেতুকে মই মোৰ মটো মানে মই মাউণ্টেইনিং কৰা মটোটো হৈছে ছেভ ৰাইনো গড় বচোৱা এটা মোৰ শ্লোগান যেটো প্ৰতিটো মাউণ্টেইনতে মই সিংগলত মই মোৰ অসমীয়া গামোচা যে গড় অংকন কৰা মই ফটোখনে সেইটো এটা মেছেজ মই সকলোবিলাক মাউণ্টেইনাৰ যেতিয়া আমি ক'ৰবাত লগ পাওঁ তেওঁলোকে সোধে এইটো গড়টোৰ বিষয়ে মই কওঁ যে পৃথিৱীত দুঠাইতে গড় আছে এটা অসমত এশিঙীয়া গড় পায় আফ্ৰিকাত দুশিঙীয়া গড় পায় গতিকে এশিঙীয়া গড়টো বাচি থাকিব প্ৰকৃতি থাকিলেহে ধৰক তেনেকুৱা ধৰণে মানে এটা মেছেজ দিব বিচাৰোঁ আৰু আমাৰ অসমবাসী লগতে বিশ্ববাসী আসলতে আপোনাৰ এই যাত্ৰাৰ কথাটো গম পালে আমাৰ নতুন প্ৰজন্মলৈ কিবা এটা বাৰ্তা দিব বিচাৰে নেকি আপুনি নতুন প্ৰজন্মক এটা কথাই মই ক'ব বিচাৰোঁ যে অন্যান্য খেলত ধৰক প্ৰতিদ্বন্দ্বিতা হয় আৰু প্ৰতিদ্বন্দ্বীজনক মানে ধৰক হৰুৱাই পিনি এজনে মানে জয়ী হয় কিন্তু পৰ্বতাৰোহণটো এনেকুৱা এটা বস্তু বা মানে এনেকুৱা এটা খেল ধৰক য'ত মানে প্ৰতিদ্বন্দ্বিতা বা প্ৰতিযোগীজনক মানে ধাৰাসায়ী কৰি হৰুৱাই মেলি নিজে চেম্পিয়ন হোৱা ইয়াত ব্যৱস্থা নাথাকে ইয়াত এজন মানুহক লগত লৈ যোৱা মানে এতিয়া অলিম্পিকৰ যিটো মটো যে ফাষ্টাৰ হায়াৰ এণ্ড ষ্ট্ৰংগাৰ লাষ্টত যে টুগেডাৰ বুলি যিটো সোমালে যে সেই বস্তুটো আচলতে মাউণ্টেইনিয়াৰিঙতে বেছি মানে প্ৰযোজ্য হয় বুলি ভাবিছোঁ যিহেতুকে ইয়াত লগত লৈ পিনি মাউণ্টেইনিয়াৰিংটো আচলতে লগত লৈ যোৱা এটা মানে টিম ৱাইজ ইয়াত কাৰোবাক হৰুৱাই পিনি নিজে চেম্পিয়ন হ'বলৈ প্ৰথমতে যাম বোলে তেনেকুৱা ধৰণৰ কথা নহয় আৰু যিটো আজি সমাজত মানে আমাৰ যুৱ প্ৰজন্মৰ মাজত মানে একেলগ হৈ কাম কৰাৰ যিটো মানসিকতাটো নাইকিয়া হৈ গৈছে যে সেইবিলাক মানে এইবিলাক গ্ৰুপ মানে এটা গ্ৰুপ ফিলিংছটো মানে ডেভেলপ কৰিবৰ কাৰণে আমি মাউণ্টেইনিং বা এডভেঞ্চাৰ স্পৰ্টছটোক আমি বাছি ল'ব পাৰোঁ যিহেতুকে ই আমাৰ এটা সামূহিক এটা শক্তি মানে সামূহিকভাৱে এটা শক্তি পাব পাৰি যে গতিকে সেই কথাটো মই হয় নৱপ্ৰজন্মক মই সেইটোৱে ক'ব বিচাৰিছোঁ যিহেতুকে আমি অকলশৰীয়া হৈ থাকোঁতে আমি ধৰক বিশেষ এটা মানে শক্তিলৈ ৰূপান্তৰ হ'ব নোৱাৰিছোঁ গতিকে আমি সকলোৱে মিলি থাকিবলৈ হ'লে এনেকুৱা ধৰণৰ গ্ৰুপ ফিলিংছ এটা মানে ক্ৰিয়েট কৰিব লাগিব লগতে ফিট এণ্ড ফাইন থাকিব লাগিব কাৰণ ফিট থাকিলে আচলতে আমি খাদ্যৰ তালিকা পৰা আদি কৰি আমাৰ এক্সাৰচাইজ আমি সকলোবোৰ কৰিব লাগিব নহয় জানো তেতিয়াহে আচলতে আমি আপোনাৰ নিচিনাকৈ সফল হ'ব পাৰিম বা নতুন প্ৰজন্মই সফল হ'ব পাৰিব যি কি নহওক খুব ভাল লাগিল আজি আপুনি আমাৰ এই অতিথিৰ অনুষ্ঠানলৈ আমাৰ অতিথি হিচাপে আহিলে আমি পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ আমাৰ গোটেই সমূহ আমাৰ অতিথি পৰিয়ালবৰ্গ হয় লগতে আমাৰ অনুষ্ঠানটো যিহেতু আমাৰ একেবাৰে এটা নতুন এটা ব্যতিক্ৰমী অনুষ্ঠান অতিথি তাৰ বিষয়ে আপোনাৰ মুখে দুখাৰমান শুভেচ্ছামূলক বাৰ্তা
ঠিকই আছে মই যদিও মই ভুল কৰা নাই এই অতিথি আপোনালোকৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো যি কিজন মানে ব্যক্তিয়ে ধৰক আজি মানে ধৰক মানে সৃষ্টি কৰিছে তেখেতলোকৰ একোজন পৰিৱেশ কৰ্মী মই ইতিমধ্যে মানে জানিব পাৰিছো আমাৰ ধৰক কুসুম কৈলাশ আছে আমাৰ নীল আকাশ আছে আমাৰ বিচিত্ৰ নাৰায়ণ আছে আৰু আপোনাকো আজি মই চিনাকি হলো নতুনকৈ আপোনালোকে দেখি আছো মই আপোনালোকে সোণাৰু কাঞ্চন যে প্ৰগ্ৰেমটো পাতিলে কৃষ্ণচূড়া যিটো প্ৰগ্ৰেম পাতিলে আপোনালোকে আচলতে পৰিৱেশ মানে যে আমি সংৰক্ষণ কৰিব লাগে সেই বাৰ্তাটোৰ কাৰণে আপোনালোকে কৰি আছে যি কি নহওক আজি আপোনালোকক মই মোৰ ফালৰ পৰা মই আপোনালোকক মই ধন্যবাদ জনাইছো পৰিৱেশ মানে সজাগতাৰ বাবে যিটো ধৰক আপোনালোকে মেছেজ দিব বিচাৰিছে যে আমাক ভাল মানে আমি পৰিৱেশ কেনেধৰণে ধৰক মানে ভাল পৰিৱেশ এটা কৰিব গছ গছনি আমি কাটিব লাগে নে নালাগে অকল গছ গছনি কটাই নহয় আচলতে এটা পৰিৱেশ বুলি ক'লে মানে এনেকুৱা ধৰণৰ হয় এটা ধৰক আপুনি বেলেন্স ডায়েট খোৱাটো আপোনাৰ এটা আমাক প্ৰয়োজন আছে আমি ভাল কাপোৰ মানে এটা পিন্ধা সেইটোও প্ৰয়োজন আছে আমি ভাল এখন টাইম টেবুল মেইনটেইন কৰা সেইটোও এটা ধৰক সেইটো বস্তু এটা ডিসিপ্লিন গোটেই সমাজখন এটা ডিসিপ্লিনি এটা ৱেট যাবৰ কাৰণে সেইটোও এটা পৰিৱেশ হয় হেতু যে আপোনালোকে এটা ডিসিপ্লিনি ৱেট যে নিবলৈ যে প্ৰয়াস কৰিছে আপোনালোকৰ যি প্ৰয়াস হেতু সফল হ'ব আপোনালোকৰ নতুন যি অতিথি যিটো আপোনালোকৰ চেনেল সেই চেনেলটোৰ ভৱিষ্যতৰ মানে উত্তৰটো মই কামনা কৰিছো আপোনালোক সকলোৱে এই অনুষ্ঠানটোৰ যোগেদি হওক আপোনালোকৰ পৰিৱেশৰ কাৰণে যিবোৰ মানে চিন্তা চৰ্চা চলি আছে আপোনালোকে যি কৰ্ম কৰি আছে তাৰ আপোনালোকে সফল হওক এয়াই মোৰ কামনা ধন্যবাদ আপুনি যেহেতু ইমান উচ্চতালৈ যায় নহয় জানো তাত আপোনাৰটো খাদ্যভাগৰ কথা আমি গম পালোৱে আৰু এতিয়া আমাৰ আসলে নতুন প্ৰজন্মই জানিব বিচাৰিব আপুনি ইমান আসলে ওপৰলে যাত্ৰা কৰে আপোনালোকে কিবা এনেকুৱা মাদক দ্ৰব্য সেৱন কৰিব লগা হয় নেকি যেহেতু মানে কিছুমানে কয় যে এনেকুৱা কিছুমান বস্তু খালে আমি এনাৰ্জি পাওঁ যেহেতু আমাৰ ল'ৰাসকলে বেয়া পাব নালাগে মই আপোনাৰ পৰা জানিবহে বিচাৰিছো আসলতে মাউণ্টেনিং কৰিবলৈ গ'লে মাদক দ্ৰব্যটো সেৱন কৰা হয় যেহেতুকে মাউণ্টেইনত মানে কি হ'ল এতিয়া ধৰক এভাৰেষ্টৰ যদি আপুনি বেছ কেম্পৰ বা তাতকৈ ওপৰৰ কেইটা কেম্পলৈ যায় তাত মানে পানীটো আচলতে খাবলৈ তাত পানী হিচাপে নাই আমি তাত মানে বৰফ গলাই পিনি গৰম কৰি খাব গৰম কৰিলে ধৰক বৰফটো গলে খাবলগীয়া হয় আৰু সেইটো এটা চেণ্ট এটা মাৰে মানে কিন্তু হে যদি অন্যভাগে যদি সেই পানী খাবলৈ মন যায় এতিয়া ধৰক তাত মানে ওয়াইনটো ৰাখে তেওঁলোকে আমাৰ এজেন্সি ফালৰ পৰা গতিকে আমি বৰফৰ সেই বৰফ গলাই খোৱাতকৈও কেতিয়াবা যদি পানী খাবলৈ মন যায় ওয়াইনটোকে খাই দিওঁ যিহেতু ওয়াইনটো মানে হেৰি নহয় বৰফ হৈ নাযায় মানে ইমান অতি বেছি নাখাওঁ আমি আৰু মানে কি হ'ল অতি ঠাণ্ডাত যেতিয়া মানে ধৰক মাদক দ্ৰব্যটো অকমান সেৱন কৰা যায় দৈনন্দিন মানে প্ৰতিদিনে কৰা যায় কিন্তু কম পৰিমাণে যেহেতু খুব ঠাণ্ডা তাত নহয় জানো ঠাণ্ডা হয় আৰু আপোনালোকে কেনে ধৰণে খাদ্য বস্তু আপোনালোকে কেনেকে লৈ যায় খাদ্য বস্তু আপোনালোকে গৰম বৰফটো যে গৰম কৰা কথা ক'লে সেইটো আসলে কেনেকে কিহত এটা গেছ এটা মিটন গেছৰ এটা চিলিণ্ডাৰ থাকে অকমান মানে ইমানটো মান হ'ব হে এবাৰে তাত বৰফটো দিয়াৰ পিছত নিজে নিজে সি জ্বলি যায় মানে এটা সুইচ আছে সেইটো খুলি দিয়াৰ লগে লগে বৰফটো গলি যায় আৰু সেই নিৰ্দিষ্ট টিফিনটোত এই বৰফটো ভৰোৱা থাকে হেতুকা বৰফ গলোৱালৈকেহে সেই গেছটো জ্বলি থাকে তাৰপিছত নিজে নিজে নমাই যায় তাৰপিছত দ্বিতীয়বাৰ তাৰ ব্যৱহাৰ নহয় মানে পানী সেৱন কৰা আচলতে যথেষ্ট কষ্ট হয় আৰু লগতে পানীৰ লগতে বাকিবোৰ বস্তু আপুনি যেন ড্ৰাই ফ্ৰুটছ নিও বুলি ক'লে আৰু তাতকে আৰু বিশেষ বস্তু লৈ যাব নোৱাৰি কাৰণ বেগটো আচলতে পিঠিত আপোনালোকে ওলমাই দিব লগা হয় তাৰমানে যিমান কম ৱেটৰ বস্তু লৈ যাব পাৰি হেতু মানে নিজৰ কাৰণে ভাল আৰু যেহেতুকে মানে নিজৰ ড্ৰেছযোৰো বহুত ৱেট হৈ গৈতো গতিকে পিঠিত কম ৱেটৰ বস্তু থাকিলে ভাল গতিকে এই ড্ৰাই ফ্ৰুট দুই এটা থাকিলে আচলতে মাউণ্টেইনৰ একেবাৰে মানে এভাৰেষ্ট ছিংগৰৰ যিটো সামিট পইণ্ট তাত কোনেও খাবলৈ নাযায় আচলতে তাত খালেও বিপদ নাখালেও বিপদ কিন্তু তেনেকে ধৰণে আপুনি যেহেতু এটা সপোন আপোনালোকে ৰয় সপোনৰ আচলতে পম খেলি থাকে যেহেতু সপোন ইমান দিনীয়া এটা সপোন নহয় জানো তাত গৈ যেতিয়া আপোনালোকে তেতিয়া আচলতে খোৱা বোৱাৰ কথা মনলৈ নাহে ঘৰলৈ মনত পৰে আৰু বহুত ধৰণৰ কথা আছে যে খালে আপোনাৰ ধৰক আপোনাৰ লেট্ৰিন কৰিবলৈ মন যাব পাৰে লগীয়া হ'ব পাৰে
বা বেছি পানী সেৱন কৰিলেও আপোনাৰ পেচাব কৰিবলগীয়া হ'ব পাৰে তেতিয়া মানে সেইটো চিটুৱেশ্যন পৰাপক্ষত আপুনি এভইড কৰিব পাৰিলে ভাল গতিকে মানে খোৱা বোৱাটো এৰাই চলাটো মানে যুগুত হ'লেও এইটো নহয় যে তাত নাখায় বা ধৰক পানী মানে সেৱন নকৰে এইটো নহয় তাৰ ভিতৰতো কৰে কিন্তু পৰাপক্ষত নিজে ফিট থাকিবলৈ হ'লে সেই কেইটা বস্তু এৰাই চলিব পাৰিলে ভাল আৰু মোবাইল ফোন লৈ যাব মানে মোবাইল ফোন ধৰক বাকী সৰু সৰু মাউণ্টেইনত মোবাইল নিব পাৰি কিন্তু এভাৰেষ্টিঙত আপুনি ধৰক মোবাইল তাত যদি মানে অতি বেছি ঠাণ্ডা পৰি থাকে ধৰক এতিয়া 50 মান মাইনাছত থাকিলে মানে মোবাইলটো অন হ'বলৈ অলপ অসুবিধাই হয় কিন্তু আজিকালি ধৰক উন্নত কিবা কিবি মোবাইল ওলাইছে আমি যেতিয়া 16 চনত গৈছিলোঁ আমাৰ হাতত ইমান ভাল মোবাইল নাছিলে গতিকে আমি মোবাইল অন কৰিব নোৱাৰিলোঁ কেমেৰা এটা লৈ গৈছিলোঁ তাকে 9খন মান ফটো মৰাৰ পিছত সি বন্ধ হৈ গ'ল মানে চাৰ্জ নাইকিয়া হৈ গ'ল আমি যেহেতু গম পাৱে তাত আসলে খুব বেছি ঠাণ্ডা নহয় জানো ঠাণ্ডাত আপোনালোকে মানে আপোনালোকৰ টয়লেট যোৱাত বা এনেকুৱা মানে ওয়াশৰুম যোৱাত কিবা প্ৰবলেম হয় নেকি হেতুটো হয় চাও প্ৰথম কথা হল যেতিয়া যেহেতুকে আমি বেস কেম্পৰ প্ৰায় 1.5 মাহ 2 মাহ মান 1.5 মাহ এমাহ মানটো মিনিমাম থাকিবলগীয়া হয় আৰু বেস কেম্পত সাধাৰণতে কি হল নিশাৰ ভাগত মানে 5 পৰা 15 বা 20 এনেকুৱা মাইনাছত থাকে মানে ঠাণ্ডাটো গতিকে তাত যদি কেনেবাকে আপোনাৰ ধৰক অনিচ্ছা সত্ত্বেও আপুনি নিশা ধৰক 1-2টা বজাত আপুনি ধৰক মানে টয়লেট যাবলগীয়া হ'ল হেকন কাম কৰা মানে হিমান সহজ কথা নহয় মানে গম পাইছেনে যদি মানে যদিও টেন্টৰ ভিতৰতে মানে টয়লেট টেন্টতে মানে তৈয়াৰী কৰা যায় আৰু তাত মানে কি হল তাত আৰু ধৰক কিছুমান বাধ্যবাধকতা আছে এটা নাম্বাৰ 1 নাম্বাৰ 2 বুলি দুটা শব্দ আছে 1 টো মানে হল পেচাব কৰা 2 টো মানে হল লেট্ৰিন কৰা এটা 2 টো কৰিবলৈ যদি আপুনি কেনেবাকে নিখা ধৰক 1-2টা বা এনেকুৱা নিখা আপোনাৰ কিবা এটা কাৰণত যাবলগীয়া হ'ল এটো মানে হিমান সহজ কাম নহয় সাংঘাতিক কথা বহুত সাংঘাতিক কথা এটো কথা কিন্তু মানে টয়লেট মানে লেট্ৰিন কৰাটো নিখা 1:30 বজাত বেস কেম্পত হেতু মানে এটা কল্পনা কৰিব নোৱাৰা কথা পৰাপক্ষত হেতু মানে এৰাই চলিব পাৰিলেই ভাল আৰু সেই কাম ভাগ পাৰিলে দিনৰ পোহৰতে কৰিব পাৰিলে ভাল যেহেতু এটা তাপমানটো অকমান মানে হেৰি হৈ থাকে গতিকে সেইটো প্ৰশ্ন মানে বৰ সাংঘাতিক ধৰণৰ প্ৰশ্নই কৰিলে আপুনি আসলে হয় যেহেতু আমাৰ অতিথিসকলে চাই আছে আমাৰ দৰ্শকসকলে যেহেতু তেওঁলোকৰো প্ৰচেষ্টা থাকিব পাৰে বা নতুন প্ৰজন্ম ভাবিব পাৰে যে মই আসলতে এভাৰেষ্টত যাম বা এনেকুৱা ধৰণৰ সপোন আসলতে আমাৰ নতুন প্ৰজন্মই মনত ৰাখি থব পাৰে সেই কাৰণে আসলে তেখেতসকলে জানক যে কিমান অসুবিধাৰ সৃষ্টি হ'ব লগা হয় বা কেনেকুৱা এটা পৰিস্থিতি আহিব লগা হ'ল আপোনালোকে আসলতে সকলোৱে গম পালে সেইবাবে মই আপোনাক এই প্ৰশ্নটো সুধিলো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনাৰ বহুমূলীয়া সময় আসলতে আমাক দিলে আমাৰ অতিথিৰ পৰিয়ালৰ পৰা আপোনাকটো বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ চিৰকৃতজ্ঞ হৈ ৰৈছো আমাৰ অনুষ্ঠানৰ অতিথি হিচাপে আপুনি শুভাবঢ়াবৰে আমাৰ মাজত উপস্থিত হ'ল আমিনো আপোনাক কি দিম আমাৰ এটি সৰু উপহাৰ আমাৰ অতিথি পৰিয়ালবৰ্গ হয় আমাৰ স্বাভিমানী অসমীয়াৰ এখন গামোচাৰে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আপোনাৰ এই যাত্ৰা অব্যাহত থাকক আমি সমূহ অসমবাসী দৰ্শক আসলতে আপোনাৰ লগত আছো আপোনাৰ যিটো সপোন হে আসলতে বাস্তৱত পৰিণত হওক তাৰে কামনা কৰিছো আৰু পুনৰবাৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰি আজি অতিথিৰ বিশেষ অনুষ্ঠান ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ ইমান সময় আপোনালোকে আমাৰ অতিথিৰ বিশেষ অনুষ্ঠান উপভোগ কৰিলে আমি আসলতে একেবাৰে নতুন আমাৰ অতিথিৰ পৰিয়ালটো একেবাৰে নবীন এটা পৰিয়াল আমি সকলোৱে অসমবাসী ৰাইজৰ মৰম আদৰ বিচাৰিছো আমাৰ অতিথিৰ পৰিয়ালটোক আপোনালোকে সকলোৱে আকোৱালি ল'ব লগতে মৰম দিব বুলি আশা কৰিছো আমাৰ নতুন চেনেলটো আপোনালোকে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছো পুনৰ আমি আপোনালোকৰ আগত লগ হমি নতুন অতিথিলৈ আজিলৈ আহিছো নমস্কাৰ অতিথি